सिडली विधानसभानि एमएलए जयन्त बसुमतारिया हादरनि बिसायख'थि आयगनि फोसावजानाय ड्राफ्टखौ लानानै खेंफोरथि होदों। बिथाङा बुंदों गावनि सिडली बियाबा बे सिडली बियाबखौ सोलायना सिडली चिरां बियाब बिमुं जानायखौ गोजोननाय फोरमायदों। मानोना दिल्ली बुंनाय मोनसे जारिमिनारि जायगा दं, जाय जायगानि मुंखौ सोलायना गुबुन बिमुं होगोन सानना गिनाय दंमोन। नाथाय बेखौ खालामालासिनो सिडली चिरां गोदान विधानसभा बियाब खालामबाय। बेखौ आंनि बियाबनि गासै रायजो राजाफ्रा जानो हागौ गोजोननाय मोनदों। बे सिडली विधानसभायाव क'क्राझार जिल्लानि मोनसे बाहागो आरो चिरां जिल्लानि मोनसे बाहागो बङाइगावआव हाबफैदोंमोन, जायखौ लाना जौगाथायनि खामानि मावनायाव गोबां जेंना नुजाथिदोंमोन। नाथाय बिसायख'थि आयगा फोसावनाय ड्राफ्टआव दा सिमफायना थि जानायखौ गोजोननाय मोनदों होनना एमएलए जयन्त बसुमतारिया खौरांगिरिनि सिगाङाव फोरमायदों। दानिया फैदो बिथाङा मा फोरमायदों आबुङै मिथिना लानि। আমি জানো যে নিৰ্বাচন আয়োগে 25 বছৰৰ মূৰে মূৰে তেনেকেই সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণ কৰা হয় যে এইবেলি অসমৰ 126টা সমষ্টিক ভাৰতৰ নিৰ্বাচন আয়োগে এতিয়া কচৰা মানে প্ৰকাশ কৰিছে, য'ত নেকি অসমৰ সমষ্টিকেইটা পুনৰ নিৰ্ধাৰণ কৰা হৈছে। টাৰ্মিনাছ যিটো ডিষ্ট্ৰিক্ট আছিলে সেইটো মানে এতিয়া এটা ডিষ্ট্ৰিক্টৰ আণ্ডাৰত চবকেইটা সমষ্টিটো অনা হ'ল। যে আমাৰ চিৰাং জিলা দুটা সমষ্টি আছে, সেই দুটা সমষ্টিৰ বিজনী সমষ্টিটো বঙাইগাঁও বৰপেটা বা তেনেকৈ আদি কৰি বহুখিনি এলেকা সোমাই গৈছিলে। তাৰপিছত আমাৰ চিডলি সমষ্টিটোতো আমাৰ কোকৰাঝাৰ এটা পাৰ্ট আহিছিলে আৰু আমাৰ চিৰাং জিলাৰে এটা পাৰ্টটো আমাৰ বঙাইগাঁও সমষ্টিত আছিলে। কিন্তু পুনৰ নিৰ্ধাৰণ এই প্ৰক্ৰিয়াত এতিয়া চিৰাঙৰ কম্পেক্ট এলেকাটো লৈ এতিয়া দুটা সমষ্টি কৰা হৈছে, বিজনী আৰু চিডলি চিৰাং। তো ইয়াত নিশ্চয়কৈ আজি অসমবাসীয়ে য'ত সেই সমস্যাটো হৈছিলে তেখেতসকল নিশ্চয়কৈ মই ভাবোঁ তেখেতসকলেও সন্তুষ্ট প্ৰকাশ কৰিছে। তো ময়ো চিডলি সমষ্টিৰ এজন বিধায়ক হিচাপে চিডলি সমষ্টি হিচাপে যিটো কোকৰাঝাৰ এটা পাৰ্টটো আহিছিলে আৰু বঙাইগাঁৱৰ এটা চিৰাঙৰ এটা পাৰ্ট বঙাইগাঁও সমষ্টিত গৈছিলে, তাৰ কাৰণে বহুত মানে স্কিমবিলাকক তাত মানে ইমপ্লিমেণ্ট কৰোঁতে কিছুমান অসুবিধা নিশ্চয় আহিছিল। তো আজি যি খচৰাত প্ৰকাশ কৰা হ'ল সেইটো যদিও সেইটোকে যদি ফাইনেল কৰিব পৰা যায় তেতিয়াহ'লে নিশ্চয়কৈ এডমিনিষ্ট্ৰেটিভ লাইনতো সেইটো নিশ্চয়কৈ ৰাইজৰ সহায়ক হ'ব। তো আজি চিডলি চিৰাং হোৱাৰ কাৰণে নিশ্চয়কৈ ইয়াত কিছুমান কথা নিশ্চয় ক'ব লাগিব। কাৰণ আমাৰ চিডলি সমষ্টিৰ কাৰণে এতিয়া আমাৰ চিডলি বুলি এটা ঠাই আছে, সেই চিডলি ঠাইটো মানে আমাৰ জনসাধাৰণে তেখেতসকলে কৈছিলে কি তেখেতসকলৰ যিটো বহু বছৰ ধৰি ব্ৰিটিছ আমলৰ পৰা চিডলি এটা মানে ঠাই, সেই ঠাইৰ নামৰ লগত সমষ্টিটো সংলগ্ন হৈ আছিলে। সেই মানে তেওঁলোকৰ নামাকৰণটো সলনি হৈ চিৰাং হ'ব, তেওঁলোকৰ নামটো মানে এবলিছ কৰা হ'ব, তাৰ কাৰণে তেওঁলোকে দুখিত হৈছিলে। কিন্তু আজি খচৰা যিটো দেখা গ'ল যে চিডলি চিৰাং জিলাৰ নামটোও থাকিল, আমাৰ পুৰণা যিটো হিষ্ট্ৰিকেল যিটো নাম সেইটোও থাকিল। বোধকৰোঁ মই ভাবোঁ যে আমাৰ চিডলিবাসী যিবিলাক প্ৰপাৰ চিডলিত আছে তেওঁলোকেও সুখী, আৰু জিলা হিচাপে এটা সমষ্টিৰ নাম থকাটো ভাল, বাঞ্ছনীয় মই ভাবোঁ। তো সেই নামো থাকিল, তাৰ কাৰণে দেখা গৈছে যে ই মানে ইলেকশ্যন কমিশ্যন নিৰ্বাচন আয়োগে যি খচৰা প্ৰকাশ কৰিলে তাত কাৰো হয়তো আমাৰ বিশেষকৈ আমাৰ চিৰাং জিলা বা চিডলি সমষ্টি হিচাপে কাৰো হয়তো ডিমত নিশ্চয় নাথাকিব। नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिसन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं।
जुदि फरायसाफोरा डन बस्को डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन।